এসময়ৰ কথা এখন গাঁৱত জ্বালা নামৰ এজন ব্যক্তি আছিল যি গাঁৱৰ ভিতৰত আটাইতকৈ ধনী মানুহ আছিল জ্বালা স্বভাৱত বৰ বদমাছ আছিল গাঁৱৰ মানুহৰ দুৰ্বলতাৰ সুযোগ লৈ জ্বালাই সকলো মাটি-বাৰী লাহে লাহে দখল কৰি লৈছিল আৰু খেতিৰ বাবে গাঁৱৰ মানুহৰ পৰা কৰ আদায় কৰিছিল যদি কোনোবাই কৰ দিবলৈ নোৱাৰিছিল তাৰ ওপৰত জ্বালাই অত্যাচাৰ কৰিছিল এইদৰে এদিন ভলু ৰাক্ষস নিজৰ পত্নী কায়াৰ লগত গাঁৱত থাকিবলৈ আহে এইখন সেইখনেই গাঁও যাৰ কথা আপুনি কৈ থাকে ইয়াতেতো মোৰ শৈশৱ পাৰ হৈছে সেই সময়ৰ কথাই বেলেগ আছিল কিন্তু মা দেউতাৰ হঠাৎ মৃত্যুৰ পাছত মই ভাগি পৰিলোঁ আৰু মোৰ মামাৰ ওচৰলৈ গুচি গ'লোঁ এতিয়া এই কথাবোৰ মনলৈ আনি নিজৰ মনত দুখ দি কি লাভ হ'ব আপুনি চাব এদিন সকলো ভাল হৈ যাব তুমি ঠিকেই কৈছা যদিও মা দেউতা ইয়াত নাই তথাপি তেওঁলোক দুয়োজন মোৰ লগত সদায় আছে এইদৰে দুয়োজনে কথা পাতি পাতি নিজৰ পুৰণি ঘৰটো পালেগৈ ভলুৱে নিজৰ ঘৰটো দেখি বহুত ইম'চনেল হৈ গ'ল তেতিয়া কায়াই ভলুক চম্ভালি ল'লে কায়া অৱশেষত আমি ঘৰ পালোহি কিন্তু এতিয়া ইয়াত থিয় হৈ থাকিলে একো নহ'ব এতিয়াতো ঘৰটো চাফাও কৰিব লাগিব আচ্ছা কায়া এতিয়া মই মোৰ খুৰাক লগ কৰি আহোঁ কি ক'লে খুৰা কিন্তু আপোনাৰতো কোনো নাই এইটো সঁচা যে মোৰ কোনো নাই কিন্তু মোৰ দেউতাৰ এজন খুব ভাল বন্ধু আছে তেওঁৰ নাম জ্বালা তেওঁক মই খুৰা হিচাপে মানো যেতিয়া মই মামাৰ লগত গুচি গৈছিলোঁ তেতিয়া আমাৰ মাটি বাৰীখিনি চোৱা চিতা কৰিবলৈ মামাই তেওঁক দি গৈছিল সেইবাবে মই জ্বালা খুৰাক লগ কৰি আহোঁগৈ কাইলৈৰ পৰাই খেতি বাতি আৰম্ভ কৰি দিম ভাল কথা আপুনি খুৰাৰ ওচৰৰ পৰা আহোঁগৈ তেতিয়ালৈকে মই ঘৰ চাফা কৰোঁগৈ তাৰপিছত ভলু জ্বালাৰ ঘৰলৈ গুচি গ'ল আৰু ইফালে কায়াই নিজৰ ঘৰ পৰিষ্কাৰ কৰাত লাগিল কিছু সময়ৰ পাছত ভলু জ্বালাৰ ঘৰ পালেগৈ জ্বালা খুৰা কোৱা মই জ্বালা কি কাম আছে নমস্কাৰ জ্বালা খুৰা আপুনি হয়তো মোক চিনি পোৱা নাই কিন্তু মই আপোনাক চিনি পাইছোঁ আৰে বোপাই কোন তুমি খুৰা মই আপোনাৰ বন্ধু শম্ভুৰ পুতেক ভলু মনত পৰিল কিন্তু তুমিতো গাঁও এৰি গুচি গৈছিলা কি কৰোঁ খুৰা পৰিস্থিতি এনেকুৱা আছিল মই মোৰ মামাৰ লগত গাঁও এৰি যাবলগীয়া হ'ল আচ্ছা কিন্তু হঠাৎ এই খুৰাৰ কথা কেনেকৈ মনত পৰিল খুৰা মই এতিয়া ইয়াতে থাকিম মই বিয়াও পাতিলোঁ সেইকাৰণে ইয়াত এটা নতুন আৰম্ভণি কৰিবলৈ আহিছোঁ আৰে বাহ এইটোতো বৰ ভাল কথা খুৰা মোৰ বহুত কাম আছে আপুনি যদি মোক মাটিখিনি দেখুৱাই দিলেহেঁতেন মই এই 2 এদিনতে খেতি কৰা আৰম্ভ কৰি দিলোহেঁতেন বোপাই কোনডোখৰ মাটিৰ কথা কৈছা আৰে খুৰা যিখিনি মাটি মামাই আপোনাক চোৱা চিতা কৰিবলৈ দিছিল আচ্ছা সেইখিনি মাটি সেইখিনিতো মই বেচি দিলোঁ কিয় আৰে মোৰ মানে তোমাৰ দেউতাৰে মোৰ পৰা ধাৰলৈ লৈছিল সেইবাবে মই মাটিখিনি বেচি দিলোঁ কিন্তু মামাইতো মোক কাহানিও কোৱা নাই কি মই মিছা কথা কৈছোঁ নেকি নাই মই সেইটো কোৱা নাই কিন্তু মই খেতি কেনেকৈ কৰিম তোমাক খেতি কৰিবলৈ মাটি লাগে মানে তেন্তে মোৰ মাটিতে খেতি কৰা কিন্তু প্ৰতি মাহতে কৰ দিব লাগিব ঠিক আছে মই চিন্তা কৰি আপোনাক জনাম ঠিক আছে ভলু বেজাৰ মনেৰে তাৰ পৰা গুচি গ'ল আৰু কিছু দেৰি পাছত ঘৰ পালেগৈ কায়াই ভলুক উদাস দেখি সুধিলে কি হ'ল সকলো ঠিকে আছে নহয় ভলুৱে একো নকলে কেৱল কান্দিবলৈ ধৰিলে আৰে কি হ'ল আপুনি কান্দিছে কিয় কওকচোন কি হ'ল ভলুৱে কায়াক সকলো কথা বিৱৰি ক'লে আচ্ছা মোৰ এনেকুৱা লাগিছে তোমাৰ খুৰাই মিছা কথা কৈছে কিন্তু মই কৰোঁ যদি কি কৰোঁ কায়া মই একো গম পোৱা নাই মই কি কৰোঁ আপুনি ইয়াতে বহক মই মাত্ৰ 2 মিনিটত আহিছোঁ এই বুলি কায়া ঘৰৰ ভিতৰলৈ সোমাই গ'ল আৰু কিছু দেৰি পাছত এটা মিক্সাৰ লৈ ওলাই আহিল এয়া চাওক মই ঘৰ চাফা কৰোঁতে কি পালোঁ এইটোতো মিক্সাৰ হয় এইটো মিক্সাৰ হয় যদি এই মিক্সাৰটোৰ সৈতে আপুনি মানুহক ফলৰ জুচ বিক্ৰী কৰে তেতিয়া কেনেকুৱা হ'ব আইডিয়াটোতো ভাল কিন্তু ফল ক'ৰ পৰা পাম বেছি পইচাওতো নাই যদি এই মিক্সাৰটোৰ পৰা বিনা ফলেৰে জুচ ওলালেহেঁতেন এইটো কোৱাৰ লগে লগে ভলুৰ হাতৰ পৰা মিক্সাৰটো সৰি পৰিল আৰু ষ্টাৰ্ট হৈ গ'ল কায়া আৰু ভলুৱে
মিক্সাৰটো দেখি আচৰিত হৈ গ'ল আৰু কিছু সময়ৰ পাছতে বেলেগ বেলেগ ফলৰ জুচ ওলাবলৈ ধৰিলে। আৰে চাওকচোন, সঁচাকৈ এই মিক্সাৰটোৰ পৰা বিনা ফলৰ জুচ ওলাবলৈ ধৰিছে। কিন্তু এইবোৰ কেনেকৈ সম্ভৱ? কোনোবাই যাদু মন্ত্ৰ কৰা নাইতো? এই কথা কৈয়ে কায়া আৰু ভলু ভয় খাই গ'ল। তেতিয়াই মিক্সাৰটোৰ পৰা এটা মাত ওলালে, তোমালোকে ভয় নাখাবা, মই ভুটীয়া মিক্সাৰ, তোমালোকে যি বিচাৰা তাকেই পাবা। কি ক'লা? ভুটীয়া? কায়া, এইটোতো ভুটীয়া মিক্সাৰ, এতিয়া আমি কি কৰিম? মই ক'লো নহয় মোলৈ ভয় নকৰিবা, তোমালোকক একো অপকাৰ নকৰো। ভলু, তোমাৰ দেউতা বৰ ভাল মানুহ আছিল। তেওঁৱেই মোক এটা দুষ্ট তান্ত্ৰিকৰ পৰা বচাই লগত ৰাখিছিল আৰু মই তেতিয়াৰ পৰা এই ঘৰটোতেই আছো। এই কথা শুনি কায়া আৰু ভলু শান্ত হৈ পৰিল আৰু পাছদিনাখনৰ পৰাই ভলুৱে জুচ বিক্ৰী কৰিবলৈ ওলাই গ'ল। যোনে যি বিচাৰে ভলুৱে ভুটীয়া মিক্সাৰক কৈ দিয়ে আৰু ভুটীয়া মিক্সাৰে লগে লগে তাক সাজু কৰি দিয়ে। ভলুৰ জুচ খুব সোৱাদ লগা আছিল, যাক মানুহে খাই খুব সন্তুষ্টি লভিছিল। সেইবাবে দিনে দিনে মানুহৰ ভিৰ বাঢ়িবলৈ ধৰিছিল। এইদৰে কিছুদিন পাৰ হ'ল। ইফালে জ্বালা চিন্তিত হৈ আছিল। আজি 7 দিন হৈ গ'ল, কিন্তু মাটিৰ বাবে আজিও ভলু নাহিল। মই ভাবিছিলো সেই ল'ৰাটো মোৰ ওচৰলৈ আহিব, তেতিয়া মোৰ কৰৰ হিচাপটো আৰু অলপ বাঢ়ি যাব, কিন্তু ভলু দেখোন আজিও নোলালহি। আচলতে কথাটো কি, মই নিজেই তাৰ ঘৰলৈ গৈ চাব লাগিব। জ্বালা ভলুৰ ঘৰ গৈ পালেগৈ আৰু কথাই কথাই সকলোখিনি গম পালে। আচ্ছা, তেতিয়াহ'লে এইটো কথা। ভলু বোপা, এনেকুৱা চমৎকাৰ মই কেতিয়াও দেখা নাই, কিন্তু তুমি মোক ভুটীয়া মিক্সাৰটোত ফল নিদিয়াকৈ কেনেকৈ জুচ ওলাই দেখুৱাব পাৰিবানে? হয় হয়, কায়া, ভুটীয়া মিক্সাৰটো লৈ আহা। কায়াই ভুটীয়া মিক্সাৰটো লৈ আহিলে আৰু ভলুৱে কৈ দিয়াৰ লগে লগে ফল নোহোৱাকৈ তাৰ পৰা জুচ ওলাবলৈ ধৰিলে। আৰে ৱাহ 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 ৱাহ, এইটোতো সঁচাকৈয়ে চমৎকাৰ। ঠিক আছে, এতিয়া মোৰ অলপ কাম আছে, পাছত কেতিয়াবা আহিম। ভুটীয়া মিক্সাৰটো দেখি জ্বালাৰ মনত লোভে বাহ ল'লে। তেওঁ যিকোনো উপায়েৰে ভুটীয়া মিক্সাৰটো পাবলৈ মন মেলিলে। সেইবাবে ঘৰ পায়েই তেওঁ ঘৰৰ ভিতৰৰ গোপন কক্ষলৈ সোমাই গ'ল। মই যিকোনো প্ৰকাৰে সেই ভুটীয়া মিক্সাৰটো আত্মসাৎ কৰিবই লাগিব। এনেকুৱা চমৎকাৰী বস্তু গাঁৱত আছে আৰু মোৰ ওচৰত নাই, এইটো হ'ব নোৱাৰে। আৰু তাৰ পাছতেই জ্বালাই আলমাৰিটোৰ পৰা এটা সৰু বাকচ উলিয়াই ল'লে আৰু বাকচটোৰ পৰা এটা পুতলা উলিয়ালে আৰু ক'লে, ঐ যাদুকৰী পুতলা, তই মোক সেই ভুটীয়া মিক্সাৰটো আনি দে, যা। এইদৰে কোৱাৰ লগে লগে যাদুকৰী পুতলাটো উৰি উৰি গোপন কক্ষৰ পৰা বাহিৰলৈ ওলাই আহিল আৰু আকাশেৰে উৰি উৰি ভলুৰ ঘৰ পালেগৈ। মাটিত নমাৰ লগে লগে পুতলাটো ডাঙৰ হৈ গ'ল আৰু ভলুৰ ঘৰৰ ছাদখন উভালি পেলালে। এয়া দেখি কায়া আৰু ভলু ভয় খাই গ'ল। আৰে, আমাৰ ঘৰৰ ছাদখন কেনেকৈ ভাগি গ'ল? মই এতিয়াই চাই আহোঁ। তেতিয়াই ভুটীয়া মিক্সিটোৱে ভলুক ৰ'বলৈকৈ ক'লে, ৰবা ভলু, বাহিৰলৈ নাযাবা, এইটো কিবা এটা বেয়া শক্তি। কি? তোমালোক দুইটা ঘৰৰ ভিতৰতে থাকা, যেতিয়ালৈকে মই নকওঁ বাহিৰলৈ নোলাবা, মই চাই লওঁ। তাৰপিছতেই ভুটীয়া মিক্সাৰটো ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিল আৰু ডাঙৰ হৈ গ'ল। যাদুকৰী পুতলা, তই কি বিচাৰিছ? কিয় এনেকুৱা কৰি আছ? মোৰ মালিকৰ হুকুম তোক লৈ যাবলৈ, সেইবাবে ইয়ালৈ আহিছো। ঠিক আছে, মই তোৰ লগত যাবলৈ সাজু আছো। তাৰ পিছত ভুটীয়া মিক্সাৰটো যাদুকৰী পুতলাটোৰ লগত গুচি গ'ল আৰু জ্বালাই তাক হাতত পাই বহুত আনন্দ পালে। পাই গ'লো, অৱশেষত মই ভুটীয়া মিক্সাৰটো পাই গ'লো। পোৱা নাই, মই নিজে আহিছো তোক শিক্ষা দিবলৈ। কি যাদুকৰী পুতলা, খতম কৰি দে এই মিক্সাৰটোক। যি হুকুম মালিক। যাদুকৰী পুতলাটোৱে যেতিয়াই মিক্সাৰটোক মাৰিবলৈ গ'ল, তাৰ আগতেই ভুটীয়া মিক্সাৰটোৱে নিজৰ যাদুৰে যাদুকৰী পুতলাটোক জ্বলাই দিলে। নাই, মোৰ যাদুকৰী পুতলাটো। এতিয়া তোৰ পাল, তোৰ চকুত মই বহুত লালসা দেখিছো, সেইবাবে তই আজিৰ পৰা অন্ধ হৈ যাবি। তাৰপিছত জ্বালা অন্ধ হৈ গ'ল আৰু ভুটীয়া মিক্সাৰটোৰ পৰা ক্ষমা বিচাৰিলে। ঠিক আছে, তই এতিয়ালৈকে দুখীয়া মানুহৰ পৰা যিমান মাটি আৰু কৰ লৈছ, যিদিনা তই ঘূৰাই দিবি সেইদিনা তই ভাল হৈ যাবি।
এইষাৰ কথা কৈয়ে ভুটীয়া মিক্সাৰটো তাৰ পৰা অদৃশ্য হৈ গ'ল আৰু ভলুৰ ঘৰলৈ গুচি আহিল আৰু ভলু আৰু স্মৃতিৰ ওপৰত যাদু কৰি তেওঁলোকৰ স্মৃতি মোহাৰি দিলে আৰু তেওঁলোকৰ ঘৰখনক আগৰ দৰে কৰি তুলিলে আৰু এইদৰে ভুটীয়া মিক্সাৰৰ বাবে ভলু আৰু কায়াৰ লগে লগে গাঁৱৰ মানুহখিনিয়েও জ্বালাৰ আতংকৰ পৰা চিৰদিনৰ বাবে মুক্ত হৈ পৰিল।